মোৰ নাম শ্ৰী নৱজিত দাস। আজি আপোনালোকক দেখাম এইখিনি বিশেষ কাপোৰ আৰু সেই কাপোৰখিনি আছিল মোৰ ডাঙৰ দাদা আৰু সৰু দাদা। আপোনালোকক দেখাম আজি। আৰু কাপোৰখিনি 2007-08 চনতে দাদাহঁতে পিন্ধিছিল আৰু আজি আপোনালোকক দেখাম সেই কাপোৰখিনি। এতিয়া বলক আলহী, এতিয়া আপোনালোকক দেখাম কাপোৰখিনি। এইটো হৈছে যিখিনি কাপোৰ মই দেখাম বুলি কৈছিলোঁ, সেই কাপোৰখিনি সোমাই আছিল এই বাকচটোতে। দেখিছে, এই বাকচটোতে সোমাই আছিল। আৰু আগলৈ কাপোৰখিনি দেখাম। এইটো হৈছে ডাঙৰ দাদা ভাগৰ। এইটো ডাঙৰ দাদা স্কুলীয়া পেণ্ট, মানে লং পেণ্ট। এইটো দেখিছে, এইটো সৰু দাদা ভাগৰ পেণ্ট আৰু এইটো সৰু দাদা স্কুলীয়া পেণ্ট। এতিয়া আৰু এইটো হৈছে ডাঙৰ দাদা লং পেণ্ট, মানে ফুৰিবলৈ যাওঁতে এনে ফুৰিবলৈ যাওঁতে পিন্ধি যায় এইটো। আৰু এইটো সৰু দাদা ভাগৰ চাৰ্ট আৰু এইটো জাৰ কালি পিন্ধা সৰু দাদা ভাগৰ এইটো চুৱেটাৰ। আৰু এইটো যে দেখিছে স্পৰ্টিংটো, এইটো বহুত নতুন হৈ আছে। মই ভালকৈ দেখাই দিছোঁ আপোনালোকক। এইটো বহুত নতুন হৈ আছে। এইটো সৰু দাদা ভাগৰ দেখিছে চুৱেটাৰটো। এইটো 2009 চনমানৰ হ'ব। আৰু এইটো আমাৰ সৰু দাদা শংকৰদেৱৰ পঢ়ি থাকোঁতে এই চুৱেটাৰটো পিন্ধি গৈছিল। এইটো ভালকৈ দেখাই দিছোঁ আপোনালোকক। এয়া আগপিনেটো এইটো। এতিয়া মই এইটো দিছোঁ। দেখিছে চাৰ্ট, এইটো হৈছে ডাঙৰ দাদা ভাগৰ। এইটো এতিয়া মোৰ চুকতে পৰিল আৰু মই পিন্ধিম। এতিয়া এইটো যে দেখিছে, এইটো সৰু দাদা ভাগৰ। এতিয়া এইটো মই তাৰপিছত এইটো যে দেখিছে, এই জাতীয় বিদ্যালয়ত পিন্ধি গৈছিল সৰু দাদাই। এইটো মই পিন্ধিম নেকি। তাৰপিছত এইটো যে দেখিছে, ৰ'ব ভালকৈ দেখাইছোঁ, নেদেখিব ভালে পাৰে। এইটো যে দেখিছে, এইটো যে দেখিছে, এইটো যে দেখিছে, এইটো হৈছে মোৰ দাদা সৰু দাদা ভাগৰ। আৰু এইটো এনেই ফুৰিবলৈ যাওঁতে, মানে গাঁও ফুৰিবলৈ যাওঁতে পিন্ধি যায়। আছিল 2008 চনৰ কাপোৰ। এইটো চাওক, বহুত ধুনীয়া, মোলৈ জুৰিব যেন লাগিছে। হ'ব ভালকৈ দেখাই দিছোঁ। এইটো ভিতৰত এনেকুৱা আৰু ইমান ধুনীয়া কাপোৰ। আমাৰ সৰু দাদাহঁতে 2008-13 চনৰ এনেকুৱা ইমান ধুনীয়া কাপোৰ। এইটো ধুনীয়া কাপোৰ আগৰ দিনৰ মানুহে পিন্ধিছিল। আমাৰ দাদাই পিন্ধিছিল, ডাঙৰ দাদাই। এইটো চালক ভালকৈ, বহুত ধুনীয়া লাগিছে। চাৰ্ট, এইটো চাৰ্ট এতিয়াও নতুন হৈ আছে। চালক ভালকৈ। এয়া চব মানে চিলোৱা চব একোৱে ফটা নাই, মানে চব নতুন হৈ আছে। মানে আপুনি ধৰিব পাৰিব এতিয়াই পিন্ধিছে জানো। এয়া চাওক ভালকৈ। চব কাপোৰবোৰ মই একেবাৰতে দেখাই দিছোঁ। এইটোতো ময়ে হ'ব। এইটো যে দেখিছে, এইটো ময়ে হ'ব। ময়ে হ'ব। এইটো যে আপোনালোকে দেখিছে, মই যে পিন্ধি আছোঁ। আৰু এই পেণ্টটো যে দেখিছে, এইটো 2008 চনৰ কাপোৰ। এই দুয়োটাই, এই পেণ্টটো লং পেণ্টটো আৰু এই হাফ চাৰ্টটো দুয়োটাই 2008 চনতে আমাৰ ডাঙৰ দাদাই কিনিছিল। এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। যদি নতুনকৈ আহিছে টিঙাটো বজাই দিব। আৰু ধুনীয়া ধুনীয়া মই ভিডিঅ' বনাই আপোনালোকক দিম। নমস্কাৰ। এতিয়া ইয়াতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।